দোকানত সি কৈছে ৰাতিপুৱা মই কামলৈ যাওঁ বুলি মই ভাবিছোঁ কামলৈ গ'লেতো আৰমানদাৰ দোকানতে যায় তাত গৈছে বুলি মই ভাবি আছোঁ তাতেও আছিলে হাজবেণ্ডে তাতে কাম কৰিও আছিলে তাৰপৰা ৰাতিপুৱা 9টা বজাত গৈছে স্কুটিখন লৈ গৈছে আৰু 12:30মানত মোক ফোন আহিছে যে কি ঋতুৱে বাচিবনে নাই কিবা হ'ব তুমি বোলে গুচি আহা মোক এনেকৈ ফোন কৰিছে মালিকে ফোন কৰাৰ কাৰণে মই গুচি গৈছোঁ চাইছোঁ কি মানুহজনক মাৰি কিনি পেলাই থৈ দিছে তলত কিন্তু কোনেও তোলা নাই মানুহটো এনেই পেলাই থৈ দিছে এম্বুলেঞ্চো অহা নাছিলে যেতিয়া মই বাচ্চাটোক লৈ মই চিঙৰি মালিক ক'ত গ'ল কি কেনেকৈ হাজবেণ্ডক কিয় এনেকৈ পেলাই থৈ দিছে তেতিয়াহে উঠাইছে ইহঁতে তেতিয়াহে গাড়ী বিচাৰি কিনে তেতিয়াহে উঠাইছে এটা টুলত বহাৰ কাৰণে হৈছে বোলে টুলত সি বহি আছিলে বোলে হাজবেণ্ডে দোকানৰ ভিতৰত আৰু ল'ৰা এটা কৈছে বোলে তুমি উঠাচোন বুলি সি এক্সৰ দিলে বোলে সেই এক্সৰ দিয়াৰ কাৰণে সেই ল'ৰাটো গৈ কিনি মাক বাপেকক দাদায়েকক মাতি আনিলে চবক মাতি আনিলে আৰু ইহঁতে চাকু ৰদ ইহঁতে ক'ত পালে ইহঁতেতো আগতেতো এইটো ষড়যন্ত্ৰ ৰচি থৈছিলে ন সি যদি আজি আহিব ইয়াক এনেকৈ কৰিব লাগিব বুলি আৰু মালিকেও আছিলে বোলে কাজিয়া কৰোঁতে মালিকে চাই থাকিলে বোলে মালিকেতো সিটোতো কৰিব লাগিছিলে ন কাজিয়া হ'ব নালাগে অলপমানতো গুচাব লাগিছিলে কিয় ইমান ডাঙৰকৈ কাজিয়া কৰিছা সি যদি কাজিয়াটো হ'ব দিব মন নাযায় মানুহটো টানি আনি কিনি চাটাৰটো পেলাই দিয়ে না সেইখিনিতো কৰিব পাৰিলে হয় আৰু সেইখিনি নকৰিলে বাৰু মানুহটো 1 ঘণ্টা তলত পৰি থাকিল কিন্তু হস্পিটেলত লৈ যাব সি নোৱাৰিলে মোক ফোন কৰিব পাৰিলে কিন্তু লৈ যাব নোৱাৰিলেও মানুহটো ইহঁতে খাই দিলে আৰু মানে মাতি কিনি মানুহটোক খাই দিলে সেইটোৱে কাম কৰিবৰ কাৰণে আগে পিছে আগতে এনেকৈ কাজিয়া পেচাল হোৱা নাছিলে নাই এইটো একেলগে মানে সিহঁতে লগে খায়ো মেলেও সি কয় গাড়ী চলালেও সি কয় মই আৰমানদাৰ দোকানত আজি গৈছিলোঁ মই মেট্ৰেছ বেচি দিছিলোঁ মোক সেইটোৱে কয় মই দিনৰ দিনটো তাৰ দোকানতে আছিলোঁ তুমি সুধিবাচোন সঁচানে মিছা মোক এনেকৈহে কয় কিবা এটা ক'লে তুমি ক'ত আছিলা ক'লে মই আৰমানদাৰ দোকানত আছিলোঁ মই এনেকৈ কৰি দিছিলোঁ সি মোক সেইটোৱে কয় আজিলৈকে মানে বেয়া কথা একো মানে কোৱা নাছিলে আৰমানদাৰ কিবা কথা সি জানিব পাৰে উলিয়াব বুলি মাৰি দিব পাৰে সেইটো মই নাজানো কিন্তু ইহঁতৰ দুটাৰ মাজত সেইটো আছে আৰু কিন্তু মোক সেইটো কোৱা নাই বাচ্চাটো মোৰ এতিয়া 9 মাহ হৈছে 9 মাহ হৈছে সেইটোৱে চৰকাৰক সেইটোৱে এটাই আহ্বান জনাইছোঁ কি মোৰ হাজবেণ্ডকতো ইহঁতে মাৰি দিছে দিনত মাৰিছে পূৰা ষড়যন্ত্ৰ ৰচি কিনি মই সেইটোৱে ইহঁতক কঠোৰভাৱে শাস্তি হ'ব লাগে ইহঁতক ওলাই যাব দিব নালাগে ফাঁচিহে লাগে মোক ফাঁচি লাগে আৰু এই বাচ্চাটোক মই থৈ কিনি কি কাম মই কৰিম এতিয়া ক'তো মই এৰি যাব নোৱাৰোঁ আৰু মোৰ কোনো নাই এতিয়া নিজা ইয়াক ভাবিছোঁ মোৰ ল'ৰাটোক 18 বছৰলৈকে কিবা এটা চাই দিয়ক চৰকাৰে মই সেইটো ভাবোঁ তাৰ কাৰণে আৰু মোৰ কিবা এটা মোকো কৰি দিয়ক সেইটোৱে ভাবোঁ মই সংস্থাপন এটা কৰি দিলে মোৰ বহুত ভাল মালিকে দুখিত কাৰণ মালিকে বহি কিনি চাই আছে ন ইহঁতৰ দোকানত যদি কাম কৰিব আহিছে সি মাতিছে ৰাতিপুৱা গৈছে ন সিটোতো কাজিয়াটোতো ভাঙাব পাৰিলে হয় তাক টানি আনি কিনি চাটাৰটো মাৰি দে না কোনে আহিব ভিতৰলৈ চিচি কেমেৰা চব ফুটেজ ওলাই গৈছে চব সি বহি কিনি চাই আছে সেইটোতো মাৰিছে আৰমান বুলি জানো মই আৰমান আলী